কিন্তু যোৱাকালি আমাৰ কলেজ বন্ধ আছিলে, গতিকে তাহাঁতৰ কোনো একাডেমিক এক্টিভিটি নাছিলে। গতিকে দিনৰ ভাগত সিহঁতে ফুৰিব ওলাই আহিছিলে। অহাৰ পিছত সন্ধিয়া মোক চিফ ৱাৰ্ডেনে ফোন কৰি ক'লে যে এনেকুৱা কথা, আমাৰ ল'ৰা এটা বিচাৰি পোৱা নাই আৰু লগৰকেইটা ঘূৰি আহিছে আৰু কৈছে যে চাগে এনেকৈ গৌৰাং নদীতে মানে ঘটনাটো হৈছে। তেওঁ ৰাতিৰ ভিতৰত মানে যিখিনি চেষ্টা কৰিব লগা আছিল কৰিলে, নোপোৱাওঁতে আমি এনেকৈ পুলিচত ৰিপৰ্টটো দিলোঁ আৰু দুৰ্ভাগ্যবশতঃ আমি যিটো ভয় কৰিছিলোঁ সেইটোৱে হ'ল। এতিয়া ল'ৰাটোৰ মৃতদেহটো আমি পালোঁ। ইয়াৰ পিছৰ প্ৰচিডিঅ'ৰখিনি ফ'ল' কৰিব, আমাৰ পষ্টমৰ্টেম বা তেনেকুৱা। তেওঁলোকৰ পেৰেণ্টছো আহিছে। গোটেই ঘটনাটো বৰ দুৰ্ভাগ্যজনক, আমি দুখ পাইছোঁ। আমি এটা আমাৰ বহুত সম্ভাৱনাপূৰ্ণ ল'ৰা হেৰুৱালোঁ। 5th ছেমিষ্টাৰত আছিলে, ডিপ্ল'মা ফাইনেল ইয়াৰত আছিলে। আমি CIT কোকৰাঝাৰে এই গোটেই দুৰ্ঘটনাৰ কাৰণে বৰ দুখ পাইছোঁ। মৃতকৰ আত্মাৰ সদ্গতিৰ কাৰণেও আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু তেওঁ হোষ্টেলত আছিলে আৰু যি নহওক তেওঁ ফুড ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি ডিপাৰ্টমেণ্টৰ আছিলে 5th ছেমিষ্টাৰত। হোষ্টেলত যিহেতু আছিলে, হোষ্টেলৰ অথৰিটি দায়িত্ব নোহোৱাৰ কাৰণে এনেকৈ হ'ব পাৰে নেকি? তেওঁলোকে যিহেতু 5জন ল'ৰা একেবাৰে ওলাই আহি এনেকৈ দিনৰ ভাগত আমি নৰ্মেলি খুব বেছি এটা ৰেষ্ট্ৰিকশ্যন ফ'ল' নকৰোঁ, কাৰণ দিনৰ ভাগত আহেই, যিকোনো কামৰ কাৰণেই আহে আৰু ওচৰে পাঁজৰে থাকে। গতিকে আমিতো ভবা নাছিলোঁ যে এনেকুৱা এটা দুৰ্ঘটনা তেওঁলোকে কৰিব বা এনেকুৱা এটা ছিটুৱেশ্যন হ'ব। কিন্তু বন্ধৰ দিনৰ ভাগত যিহেতু তেওঁলোকৰ কাম নাই, ফুৰিবও যায়, কেতিয়াবা টাউনতো যায়, সেনেকৈয়ে তেওঁলোক আহিছিলে। এতিয়া আমি ৰাতি ধৰক আমি সেইবিলাক ৰেষ্ট্ৰিকশ্যনটো কৰোঁ, কিন্তু দিনৰ ভাগততো আৰু 5th ছেমিষ্টাৰ তেওঁলোক ছিনিয়ৰ, গতিকে সেইটো নৰ্মেলি আমি নকৰোঁ। কিন্তু এতিয়া আমি সেই সম্পৰ্কেও চিন্তা অলপ কৰিব লাগিব, কাৰণ যদি এনেকুৱা এটা হয় ঘটনা, আৰু আগতেও 2বাৰ আমি অলৰেডি তেওঁলোকক এই ৰিচেণ্টলি যেনেকৈ এই একেধৰণে এটা দুৰ্ঘটনা হৈছিলে, তাৰপিছত আমি এডভাইজৰী এটা দিছিলোঁৱে যে তোমালোকে কেতিয়াও গৌৰাং নদীৰ ওচৰত নাযাবা। ইভেন আমাৰ 1 তাৰিখে এটা কিবা চাফাই প্ৰগ্ৰেম আছে, যিটো আমাৰ গান্ধী জয়ন্তীৰ লগত মানে সামঞ্জস্য ৰাখি কৰা হ'ব। তাতো সেই প্ৰগ্ৰেমটো যেতিয়া কোনোবাই কৈছিলে যে আমি গৌৰাং নদীৰ পাৰতো চাফা কৰিম, মই বোলো নালাগে, আকৌ এটা সেনেকুৱা ধৰণৰ ঘটনাই হ'ব। আৰু আল্টিমেটলি মই যিটো ভয় কৰিছিলোঁ সেইটোৱে হ'ল। দুৰ্ভাগ্যজনক, বৰ দুখ পাইছোঁ আৰু কি ক'ম এতিয়া। মৃতকৰ আত্মাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম আৰু এনে ঘটনাৰ পুনৰাবৃত্তি নহওক তাকে কামনা কৰিছোঁ। আমাৰ ফালৰ পৰা আমি চেষ্টা কৰি যাম।